নমস্কাৰ মই পল্লবী মেধি আৰু আপোনালোকক কথা এটা জনাব মানে ইমান দুখ লাগিছে আপোনালোকে একদম নাভাবিব এই ভিডিঅ'বোৰ মই দি আছো বুলি তো গুটেখিনি কৰি আছো মই এতিয়া থানালৈও যাম তো গুটেখিনি অৱশেষত আইনৰ কাষ চাপিবলৈ ওলাইছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী পল্লবী মেধিয়ে হয় ভয়ংকৰ বিপদত পৰিছে অভিনেত্ৰী পল্লবী মেধিয়ে যাৰ বাবে এতিয়া থানালৈ যাবলৈ ওলাইছে পল্লবী মেধি মনৰ দুখত ভাগি পৰিছে এনেদৰে এতিয়া পল্লবী মেধি অভিনেত্ৰীগৰাকীয়ে অসমবাসীক এনেদৰে অনুৰোধ জনালে আৰু তেওঁৰ লগত কি হৈছে সম্পূৰ্ণ বিৱৰণ তেওঁ এটা ভিডিঅ'ৰ জৰিয়তে জানিবলৈ দিছে ভিডিঅ'টো চাওক আৰু শ্বেয়াৰ কৰি দিয়ক নমস্কাৰ মই পল্লবী মেধি আৰু আপোনালোকক কথা এটা জনাব মানে ইমান দুখ লাগিছে আপোনালোকে জানে মোৰ এটা ইউটিউব চেনেল আছে পল্লবী মেধি অফিচিয়েল বুলি সো এই চেনেলটো আজি ৰাতিপুৱা ৰাতি 3টা বজাত হেক কৰিছে কোনোবাই সো প্লিজ চেনেলটো যি ভিডিঅ' গৈ আছে আপোনালোকে একদম নাভাবিব এই ভিডিঅ'বোৰ মই দি আছোঁ বুলি হেক কৰিছে অলৰেডি আজি বৃহস্পতিবাৰ মই ৰাতিপুৱাই আপোনালোকক এই ভিডিঅ'টো কৰি পেলাই আকৌ শ্বেয়াৰ কৰিছোঁ আপোনালোকলৈ আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক আৰু খুব সোনকালে মই চেনেলটো যাতে ঘূৰাই পাওঁ তাৰ কাৰণে মই এতিয়া প্ৰচেছবোৰ আগবঢ়াই আছোঁ আহিছে সকলোবোৰ তো গোটেইখিনি কৰি আছোঁ মই এতিয়া থানালৈও যাম তো গোটেইখিনি কৰি মোৰ চেনেলটো ইউটিউব চেনেলটো কোনোবাই হেক কৰি লৈছে ৰাতি 4টা বজাত 3টা বজাত কৰিছে কাৰণ মই 6:28 মানত দেখিছোঁ তো প্লিজ আপোনালোকে তাত যি ভিডিঅ' গৈ আছে কোনেও একো নকৰিব নাচাব ভিডিঅ'বোৰ আৰু কমেণ্টত আপোনালোকে তেওঁক ৰিপ্লাই দিব পাৰে এইটো যে পল্লবী মেধিৰ চেনেল হয় আপুনি ইউজ কৰি আছে যি ভিডিঅ' মানে মই এতিয়ালৈকে দেখাখিনি মানে গেমছৰ ভিডিঅ' গৈ আছে এনেকুৱা ধৰণৰ প্লিজ একদম কোনেও একদম লাইক কমেণ্ট দিব পাৰে লাইক নকৰিব আৰু যিমান পাৰে মোৰ এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক ধন্যবাদ হয় অভিনেত্ৰী পল্লবী মেধিৰ ইউটিউব চেনেলটো হেকাৰৰ কবলত পৰিছে ইউটিউব চেনেলটো হেক হৈছে বুলি পল্লবী মেধিয়ে নিজেই এটি ভিডিঅ'ৰ জৰিয়তে জনাইছে আৰু তেওঁ অসমবাসীক অনুৰোধ জনালে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ